মোৰখানি শুনি লতা আগে এইটো বন্ধ আছে মছলাখানি এটা ঢালি লওঁ লৈ পেলাই পেঁয়াজ বটি আনিব লাগিব জ্বালা কেইটামান এয়া আমাৰ খানা ঘৰত বহুত দিন মানুহে মাছ মাংস খাব পৰা নাই সেইকাৰণে দগৰি খাব দগৰি মাংসৰ কৰবি না হেৰি মাংসৰ আলু কৰিব মাছৰ দিম না এটা আমি ভাই ব্ৰইলাৰ পানী ভাজি খাম নহয় আৰু লগ কৰিব দি নেকি মাছ ভাজা দেখাতে খাব লাগছে চাহৰ লগত আনিছোঁ বিকাজী ভুজা এই আমাৰ মছলা ওলাইছে আৰু এটা মোবাইলে লৈ কাম চাম কৰাই নাই অ কেৰাহীত তেল দিবা আৰু পানী দিছে দেখোন মিনে পেহী কেৰাহীত তেল দিবা আৰু পানী দিছে দেখোন আৰু জুই দেখোন ইমান ভকভকাই জ্বলি আছে নিচা খাওয়াই নাই বাল দে খাবাই আছে জ্বালা ধুবা লাগছে নহয় হাই গাইছ মোক ইমান অপমান কৰিলে মই বোলে নিচা খালো আৰু নিচা খালেতো কবাই ভাল হ'লা হয় নিচা খোৱা মানুহবিলাক কেনেকৈ এক্টিং কৰে গবি গবি একবাৰ দি না এক্টিংটো নিচা খোৱা মানুহবিলাক কেনেকৈ এক্টিং কৰে এটা থ্ৰুকো নিচা খোৱা মানুহবিলাক কেনেকৈ কয় কৰছ নহয় কেলা দিনৰ পোহৰ ৰং চঙীয়া আমাৰ ভাগ্য হৈ মতা আমাৰ এবাৰ দিনৰ পোহৰটো কোনটো ঘৈণীয়েকৰ নাম কি আছিলে মদৰ পিজ্জা পেলাই মাতে সিহঁতে এতিয়া নামৰ কথা কৈ আছে নাম গাব আমাৰ আছে 1 নম্বৰ আহি যা আমাৰ ভিডিঅ'ত আহি যা এতিয়া আমাৰ 9টা বাজিল এতিয়া গেলে আমাৰ ফুলকবিয়ে কাটা নাই আৰু চাহ খাম দূৰৰ কথা বিকাজি বুজাই বিকাজি হৈ থাক নাখাওঁ আমি কি লাগে দেখ পানী বেছি হৈছে কাৰণ তেলটো মানুহ ইমান দিব নোৱাৰে পানী হ'লে দিব পাৰিব সেইকাৰণে চাওঁ পানী কাঢ়ি আছে ভাগ্যই এই তেল কাঢ়ি আছে ভাল ভাল বিন্দাছ ভাল আমাৰ খবৰ কাৰণ আজি মাছ মাংস চলছে খবৰ বেয়া নহয় মাংসটো মছলাখিনি দি হালদি লাগে বোলে এইটো নে হালদি নহয় এইটো হালদি দেখিছা না নাই জিৰা খুলি দিব লাগিব